কি খবৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল ভাবিলোঁ এটা মোৰ নিজৰ ভিডিঅ' বনাওঁ মোৰ ঘৰনো ক'ত হয় মই কি কৰোঁ মোৰ ঘৰ ডিব্ৰুগড়ত মই এগৰাকী ছাবজেক্ট টিচাৰ হয় ছাবজেক্ট অফ পলিটিকেল ছায়েন্স মানে স্নাতকোত্তৰ শিক্ষয়িত্ৰী হিচাপে 2023 চনত নিযুক্তি লাভ কৰিলোঁ মই ভাবিছোঁ মই এতিয়ালৈকে বৰ্তমান 5টা টেট উত্তীৰ্ণ হ'লোঁ মইনো কেনেদৰে পঢ়িছিলোঁ কি পঢ়িছিলোঁ এটা ভিডিঅ' আকাৰেৰে প্ৰস্তুত কৰোঁ যাতে আপোনালোকৰো সহায় হয় কেনেকৈ পঢ়িছিলোঁ বুলি ক'লে একচুৱেলি মই তাৰ কাৰণে এটা দীঘলীয়া ভিডিঅ' হ'ব চিটেটো পাছ কৰিছিলোঁ LP ME গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ PGT এই গোটেইকেইটা টেটে ক্লিয়াৰ কৰিছিলোঁ 2020 চনত পালোঁ আপাৰ প্ৰাইমেৰী মানে ME তাৰপিছত 2021 চনত পালোঁ GT আৰ্টছ হিচাপে তাতে প্ৰায় 2.5 বছৰে চাকৰি কৰিলোঁ আৰু বৰ্তমান যিটো চাকৰি কৰি আছোঁ এইটো PGT তাতে মই 2023 চনতে নিযুক্তি লাভ কৰিছিলোঁ আৰু আমি জানো যে প্ৰত্যেকে কিবা এটা কাম কৰাৰ আগত ধুনীয়াকৈ প্লেনিং কৰিব লাগে ঠিক তেনেকৈ এই পঢ়াৰ ক্ষেত্ৰতো খুব ধুনীয়া এটা প্লেন আপোনালোকে নিজৰ সুবিধা মতে বনাই ল'ব আপোনালোকে কি কৰিব প্ৰথমে সিলেবাসখন ধুনীয়াকৈ ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত সেইখন হয়তো আপোনালোকে প্ৰিণ্ট আউটো উলিয়াব পাৰে বা আপোনালোকে বহীত নিজে ধুনীয়াকৈ লিখি ল'ব তাৰপিছত আপুনি যদি লোৱাৰ প্ৰাইমেৰী টেট দিব বিচাৰিছে বা আপাৰ প্ৰাইমেৰী টেট দিব বিচাৰিছে তাৰ প্ৰায়খিনি বস্তু বা একেই হয় ধৰি লওক চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ইংলিছ আছামিজ জেনেৰেল ষ্টাডি এণ্ড কাৰেণ্ট এফেয়াৰ্ছ এইখিনি গোটেইখিনি প্ৰায় একে ধৰণৰ আৰু মই একেখিনি কিতাপে ফ'ল' কৰিছিলোঁ দেই এনেকুৱা নকওঁ যে ইটো টেটৰ কাৰণে বেলেগ কিতাপ সিটো টেটৰ কাৰণে বেলেগ কিতাপ তেনেকুৱা নহয় একেখিনি কিতাপে পঢ়িছিলোঁ প্ৰায় খালি আপোনালোকে যিখন মই গাইডবুকখন বেলেগ বেলেগ আছিলে আৰু গাইডবুকখন মই চন্দ্ৰ প্ৰকাশৰ লৈছিলোঁ এতিয়া প্ৰথমে আহোঁ মই চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কাৰণে কি পঢ়িব লাগিব তাৰ কাৰণে আপোনালোকে ইউটিউব চেনেল লেটছ লাৰ্ণ চাব পাৰে আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ডিগ্ৰী আৰু BEdৰ আপোনালোকে যিহেতু টেক্সট বুক আৰু এডুকেশ্যনৰ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ এডুকেশ্যন তৰুণ শইকীয়া ৰুণু বৰা শইকীয়া এই ৰাইটাৰজনৰ কিতাপখন ল'ব পাৰে আপোনালোকে সেইখন যথেষ্ট ভাল হয় চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ কাৰণে মই এইকেইখন কিতাপ চাইছিলোঁ তাৰপিছত আছে লেংগুৱেজ 1 আছামিজৰ কাৰণে আপোনালোকে ৰচনা প্ৰবাহ চাব পাৰে ৰচনা বিচিত্ৰা চাব পাৰে বা ক্লাছ 6ৰ পৰা ক্লাছ 10ৰ যিবিলাক আছামিজ টেক্সট বুক আছে সেইবিলাকো চাব পাৰে তাৰপিছত যিবিলাক আপোনাৰ গাইডবুক থাকে গাইডবুকত অলপ থাকেই সেইবিলাকো ভালকৈ চাব তাৰপিছত আপোনাৰ লেংগুৱেজটো ইংলিছৰ কাৰণে আৰিহান্তৰ এখন জেনেৰেল ইংলিছ আছে তাৰপিছত আছে এখন জেনেৰেল ইংলিছ তাৰপিছত আছে এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ এইখনো চাইছিলোঁ মই আৰু এইখনত অলপ ইউটিউবো চাইছিলোঁ দেই ইউটিউব নোচোৱা নহয় ইউটিউবো বহুত সহায় কৰিছিলে আৰিহান্তৰ জেনেৰেল ইংলিছখনৰ কথা ক'বলৈ গ'লে কি হয় এইখনৰ পৰা মেক্সিমাম কুৱেশ্যন এইখনৰ পৰা আহিছিলে দেই আৰু ভাল হয় খুবেই ভাল হয় আপোনালোকে সেইখন ধুনীয়াকৈ ল'ব পাৰে এখন আৰিহান্তৰ জেনেৰেল ইংলিছ আৰু এইখন হৈছে ইংলিছ গ্ৰামাৰ এণ্ড কম্প'জিশ্যন আৰু এখন হৈছে ৰচনা বিচিত্ৰা এইখনো বহুত ভাল দেই এইখন ল'ব আপোনালোকে জেনেৰেল ষ্টাডি বা ছ'চিয়েল ছায়েন্সৰ কাৰণে আপোনালোকে ক্লাছ 6 টু ক্লাছ 10ৰ যিবিলাক ছ'চিয়েল ছায়েন্স আছে ছ'চিয়েল ছায়েন্সৰ বুকবিলাক ভালকৈ চাব তাতে হিষ্ট্ৰী জিঅ'গ্ৰাফি ইকনমিক এণ্ড পলিটিকেল ছায়েন্স তাতে ধুনীয়াকৈ আছে সেইখিনি বস্তু চালেই হ'ব তাৰপিছত ইউটিউবতো পাই যাব জেনেৰেল ষ্টাডিজৰ কাৰণে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আপোনালোকে পেপাৰ পঢ়িব পাৰে বা কাৰেণ্ট এফেয়াৰ্ছৰ এখন মোৰ যেনেকৈ আৰিহান্তৰ এখন আছে এনেকৈ ল'ব পাৰে ছ'চিয়েল ছায়েন্সৰ কিতাপ এইখন 7ৰ ছ'চিয়েল ছায়েন্স এইখন 8ৰ আৰু এইখন 9ৰ আপোনাৰ ইতিহাস ৰাজনীতি অৰ্থনীতি বিজ্ঞান আৰু ভূগোল মোৰ 10ৰখনো আছিলে 10ৰখন ক'ত আছিলে বিচাৰি পোৱা নাই এইখন যিহেতু মই আগতে লোৱা গতিকে আপোনালোকে ৰিচেণ্ট যিখন ওলায় 2025 বা 26 এইখন ল'ব আৰু ইয়াতে মই কি কিতাপ পঢ়িছিলোঁ অকণমান সৰুকৈ ভিডিঅ' আকাৰত দেখাই দিম আপোনালোকে সেইখিনি চাব আৰু এটা কথাটো সকলোৱে জানেই একাগ্ৰতা আৰু ধৈৰ্য এটা আমাক লাগিবই একাগ্ৰতা আৰু ধৈৰ্য অবিহনে আমি কেতিয়াও উন্নতিৰ জখলাত আগবাঢ়িব নোৱাৰোঁ আপোনালোকেও ঠিক তেনেকৈ কষ্ট কৰিব লাগিব আজিকালি যিহে প্ৰতিযোগিতা হৈছে হয়নে নহয় গতিকে আপোনালোকে সকলোৱে ভালকৈ পঢ়ক কষ্ট কৰক আৰু কিবা যদি বুজি নাপায় মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে মই নিশ্চয় আপোনালোকক সহায় কৰিম আজিলৈ আহিছোঁ বাই আপোনালোকেও যদি আসাম টেটৰ প্ৰস্তুতি চলাম বুলি ভাবিছে তেতিয়াহ'লে ৰৈ নাথাকিব আজিৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰি দিয়ক এখন ধুনীয়া ৰুটিন বনাওক আৰু মই কোৱাৰ দৰে যিবিলাক মই কিতাপ দিছোঁ আপোনালোকক সেইবিলাক ভালদৰে পঢ়ক চাব আপোনালোকেও নিশ্চয় সফলতা অৰ্জন কৰিব